Hello friends, পুৱাই ওলালো ঢকুৱাখানালৈ যাওঁ বুলি। ঢকুৱাখানাত আপোনালোককো অলপ দেখাই দিওঁ আৰু ময়ো অলপ ফুৰি আহোঁ। ওলালো মামাৰ জোতাযোৰ পিন্ধি। মই আনবক্সিং দেখাইছিলোঁ মামাৰ জোতাযোৰ। সেইযোৰকে পিন্ধি মামাক চিন্তি ওলালো ঢকুৱাখানালৈ যাওঁ বুলি। অলপ মুণ্ডাৰ কাম আছে, তাকে কাম কৰিব অলপ এনে চাই অহা হ'ব, আপোনালোকক দেখাম বোলো। পাই গ'লোহি গোবিন্দপুৰ চুমনি বাগান। এইখনে হৈছে গোবিন্দপুৰ চুমনি বাগান। যোনে যোনে চিনি পায় তেওঁলোকে জানিব চুমনি বাগানখন কিমান ডাঙৰ হয়। যিসকলে নাজানে তেখেতলোককো জনাবলৈ মই চেষ্টা কৰিছোঁ। এয়া হৈছে গোবিন্দপুৰ, ঢকুৱাখানা গোবিন্দপুৰৰ চুমনি বাগান। বহুত ডাঙৰ আছে। আহি পাই গ'লোহি ঢকুৱাখানা বালিগাঁও। এইডোখৰ বালিগাঁও বুলি কয় চাগে। ইয়াতে ৰাস্তা বনাই আছে, ইটাৰ ৰাস্তা বনাই আছে। অলপ এইফালে খলাবমৰা আছে, সেইটো কাৰণে অলপ কপি গৈছে কেমেৰাটো। আপোনালোকক এই ৰাস্তা বনাই আছে, আপোনালোকে দেখি আছে। এতিয়া আমি লেফ্ট চাইডে ঘূৰিম। সেইফালে গাড়ী পূৰা শাৰী পাতি লাইন পাতি থৈ দিছে। থানাৰ কাষতে সেইখন হৈছে থানা, কাষতে যি এইখন থানা। আৰু আমি এইফালেদি ঘূৰি আমি জালভাই পামগৈ। আপোনালোকক অলপ দেখাম জাৰ্ণিটো। মই জানো যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ইমান ভাল নাপালে ভিডিঅ'টো, কাৰণ আনৰ দৰে ইমান ভালদৰে বনাব নাজানিব বাৰু। কাৰণ প্ৰথম এনেদৰে ভিডিঅ' বনাই মই ইউটিউবত আপলোড দিছোঁ, তাৰ বাবে অলপ ভিডিঅ'টো ভালকৈ বনাব নাজানিব বাৰু। তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব আৰু আপোনালোকে উৎসাহ প্ৰেৰণা দিলে মই আগলৈ ভাল ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। তাকে কৈ আজি ভিডিঅ'টো পৰা বাই বাই টাটা মাগিছোঁ। ঢকুৱাখানাটো বাই বাই দি আমি ভিডিঅ'টো সমাপ্ত কৰোঁ।